ভাপত দিয়া এগ খাই পাইছেনে বাৰু? যদি খাই পোৱা নাই এই ৰেচিপিটো চাওক আৰু বনাই খাই চাব। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। ফাৰ্ষ্টতে কণীকেইটা উহাই লৈ বাকলিটো অঁতৰাই পানীৰে ধুই দিছোঁ, কাৰণ বাকলিটোত বহুত বীজাণুৱে থাকে। তাৰপিছতে এনেকৈ ফুটা ফুটা কৰি লৈছোঁ যাতে মছলাখিনিৰ ভিতৰত যায়। আৰু এইফালে লৈছোঁ মই বগা বেহাৰ, জলকীয়া, আদা, নহৰু আৰু মান ধনিয়া ছিঙি ল'লোঁ। এতিয়া গোটেইখিনি একেলগে ধুনীয়াকৈ গুড়ি কৰি ল'ম। ইয়াতে কলা বেহাৰটোও দিব পাৰি, মই দিয়া নাই কাৰণ ইমান এটা মই ভাল নাপাওঁ, সেইকাৰণে বগা বেহাৰেদি ধুনীয়াকৈ এইখিনি পেষ্ট বনাই ল'লোঁ। তাৰপাছতে এইফালে পিঁয়াজ লৈছোঁ, আৰু পিঁয়াজটোও কিছুমানে গুড়ি কৰিয়ে দিয়ে দেই, মই কিন্তু এনেকৈ কাটি দিছোঁ। আৰু ইয়াত বিলাহী সৰু সৰু মিহি মিহিকৈ কাটি, তাৰপাছতে হালধি দিছোঁ। তাৰপাছতে নহৰু মই এনেকৈ এফুট দুফুটমান এনেকৈ কাটি দিছোঁ, কাৰণ নহৰুৰ অকণমান সোৱাদটো মুখত লাগিলে ভাল লাগে। তাৰপাছতে সোৱাদ অনুযায়ী নিমখ আৰু এয়া মিঠাতেল দি ধুনীয়াকৈ এইখিনি মিক্স কৰিলোঁ আৰু কণীকেইটা ইয়াতে দি দিলোঁ। তাৰপাছতে এনেকুৱা টিফিন বাতি এটা লৈ, এয়া হ'ল ৰঙালাওৰ পাত। ৰঙালাওৰ পাত মই তলত দুখিলা দিছোঁ। গোটেইখিনি দিয়া হোৱাৰ পাছত আকৌ এখন পাত ওপৰত দি দিছোঁ। তাৰপাছত ঢাকনখন মাৰি লৈ এয়া চচত মই দিছোঁ পানী, আৰু পানীটো মই অকণমান কমকৈ দিছোঁ যাতে উতল খাই আহিলে ইয়াৰে ঢাকনৰ ভিতৰত পানীটো সোমাই নাযায়। গতিকে অকণমান মিডিয়ামত দিছোঁ পানীটো। তাৰপাছতে গেছত বহাই লৈ ঢাকনখন মাৰি ল' টু মিডিয়াম ফ্লেমত সিজিব দিছোঁ। পূৰা আধা ঘণ্টা সিজিব দিয়াৰ পাছতে মোৰ এয়া হৈ গ'ল ভাপত দিয়া কণী। এয়া ধুনীয়াকৈ সিজি গৈছে, চাওকচোন ৰঙালাওৰ পাতটো ধুনীয়াকৈ সিজি গৈছে। এইখিনি এতিয়া বাতিতকৈ উলিয়াই লৈ আকৌ অকণমান মই কেঁচা মিঠাতেল দি দিছোঁ, তেতিয়া আৰু অলপ বেছি ভাল লাগে খাই। এয়া মোৰ হৈ গ'ল ভাপত দিয়া এগ। যোনে যোনে বনাই খোৱা নাই আজিলৈকে তেওঁলোকে এবাৰ বনাই খাই চাব। তো আজিলৈ ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম। বাই এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।